গাইজ আজি ভিডিঅ'টো আৰম্ভ কৰিছো ঘৰৰ পৰা ঘৰৰ পৰা ওলালো আৰু এই ভণ্টিক যে মই আইতাকৰ ঘৰত থৈ আহিবগৈ লাগে তাইক মই লৈ আহিছিলো দুদিনমানৰ কাৰণে আকৌ এতিয়া তাইক মই থৈ আহিবগৈ লাগে আৰু মোৰো কিছুমান কাম আছে তাকো কৰি আহিম এই আহি পালোহি SBI বেংক মোৰ SBIত আজি কিছুমান কাম আছে আৰু তাকে বোলো কৰো বুলি আহিলো মানুহৰ ভিৰ ভাৰ কেনেকুৱা লাহে লাহে আহি আছো কিবা হয় এয়া সোমাই গলো লাহে লাহে মানুহো বাৰু আছে প্ৰায় হ'লেও আন দিনাখনতকৈ আজি অলপ কম সেইকাৰণে ইয়াত দেখিলে এখন নতুন পাছবুক ল'ব লাগে আৰু এখন আধাৰ কাৰ্ডৰ ফৰ্ম ইQIC দিব লাগে তাকে লাইনত ৰখি আছো ভণ্টিক বহাই থৈ দিছো তাই মন চন মাৰি বহি আছে ইমান টাইম লাগেনে বুলি বহুত সময় ৰখিবলগীয়া হয় ন তাকে বেংকত কামটো নহ'লে আকৌ যাবলগীয়া হ'ল CSP আকৌ গ'লো CSPলৈ CSPত আকৌ কিমান মানুহৰ ভিৰ দেখিছিল তাতো আকৌ ৰখি থাকোঁতে দেখিছেনে এয়া দুজনী বান্ধৱীক এয়া লগ পালোঁ এজনী মোৰ ভণ্টি বান্ধৱীজনী লগ পালোঁ সিহঁতও CSPতে লগ পালোঁ আহি পালোঁ এয়া বাগান এয়া আমাৰ ঘগৰা বাগানৰ মাজেদি এখন বজাৰ আছে বজাৰ দি পাৰ হৈ ভণ্টিক থৈ আহিম শ্বৰ্টকাট ৰাস্তা দি আহিছোঁ ফাইনেলি আহি পাই গ'লোঁ ভণ্টিৰ আইতাকৰ ঘৰ ইয়াৰ